নমস্কাৰ, মোৰ নাম ইস্পাকুল। চিনি পাইছেই আৰু চিনি পাইছে মানে মোৰ ইউটিউব চেনেল এটা আছে, নতুনকৈ খুলিছোঁ। মানে ধৰি লওক এই চেনেলটো মানে মই গান গাওঁ মানে মোৰ গানৰ চেনেল নহয় এইটো মানে মোৰ ভিডিঅ' চেনেল। তাত মানে মই যিকোনো ভিডিঅ' মই আপলোড কৰোঁ, মানে চব ভিডিঅ' ৰীল পৰা ধৰি বেলেগ কিবা ভিডিঅ'লৈকে চব আপলোড কৰোঁ। কিন্তু বেয়া ভিডিঅ' নহয় দেই, ভুলকৈ নুবুজিব। ঠিক আছে, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মানে কথা কেইটামান ক'বলৈ ভিডিঅ'টো বনাইছোঁ। প্ৰথম কথা হৈছে, আমাৰ মৰমৰ জুবিন দা সকলোৱে মৰমৰ, আৰু সদায় জুবিন দা আমাৰ মাজত থাকিব আৰু আছে। সকলো অসমৰ ৰাইজৰ সকলো মানে যিমান আছে অসমৰ ৰাইজ মানে সকলোৰে দিলত এতিয়াও আমাৰ মৰমৰ জুবিন দা জীয়াই আছে। সেইটো মই বেলেগৰ কথা নাজানো, কিন্তু মই জুবিন দাক সদায় জীয়াই ৰাখিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কথাখিনি মই ক'ব লৈছোঁ। যোনখন চৰকাৰে আমাৰ মৰমৰ জুবিন দাক ন্যায় দিব নোৱাৰিলে, সেইখন চৰকাৰক আকৌ ভোট দি জয়যুক্ত কৰি দিলে অসমৰ ৰাইজে। আগৰ পৰা কি কৈছিলে, জুবিন দাৰ ন্যায় নাই, বিজেপি ভোট নাই, য'তে ত'তে পোষ্টাৰ মাৰি দিছিলে। আকৌ পোষ্টাৰো চাইছোঁ, কিন্তু হ'লেও আকৌ মানে লাষ্টত কি হ'ল, জুবিন দাক বেকত থ'লে। জুবিন দাক সকলোৱে পাহৰি মেলি বিজেপিক জিকাই দিলে। আৰু বিজেপি চৰকাৰে যিমান দিনলৈকে জুবিন দাৰ মৃত্যু হোৱা একদম ইলেকশ্যনৰ টাইমলৈকে অকল এটা কথাই কৈ থাকিলে, জুবিনক ন্যায় দিম, জুবিনক ন্যায় দিম কৈ ইলেকশ্যন পাৰ হৈ গ'ল এতিয়া, কিন্তু জুবিন দাক ন্যায় পোৱা নহ'ল। আৰু কেইদিনমানৰ পিছত চাব আকৌ আপোনালোকে, এই ভিডিঅ'টো ছেভ কৰি ৰাখক, দৰকাৰ হ'ব ভিডিঅ'টো। কেইদিনমান ৰখক, কেইদিনমানৰ পিছত যিমানকেইজন এতিয়া জেলত আছে, বাক্সাৰ জেলত ক'ত থৈছে নাজানো বাৰু, যিমানকেইজন আছে গোটেইকেইজন কেইদিনমানৰ পিছত ওলাই আহিব। ওলাই আহি অসমত পিটপিটাই ফুৰিব। চাব, বেছিদিন নাই। এজনে জামিন নাই নে কি ওলাইছিলে বোলে, এতিয়া কি হ'ল নাজানো, সেইটো মই চোৱা নাই। নিউজবোৰ খুচৰি নুফুৰো মানে মই বেলেগৰ নিচিনা নিউজ মই খুচৰি পোৱা নহয়, কিন্তু ছ'চিয়েল মিডিয়াটো চাই থাকোঁতে ওলালেহে চাওঁ। এনেকৈ মই খুচৰি বস্তু নাচাওঁ। আৰু মই যে জানো এইটো যে জুবিন দাক যে ন্যায় দিব নোৱাৰে, সেইটো মই আগতে জানো। কিন্তু কংগ্ৰেছ চৰকাৰে কৈছিলে জুবিন দাক ন্যায় দিম মোক যদি জিকায়, কোনো দিন দিব নোৱাৰে। কংগ্ৰেছ চৰকাৰ সেইটো মাত্ৰ মুখত ডাইলগ আছিলে। মই কাৰো ফালে নাটানো, বিজেপি ফালেও নাটানো, কংগ্ৰেছৰ ফালেও নাটানো। মই মাথো চিন্তা কৰোঁ, মই অকল ওপৰৱালাজনলৈ ভয় কৰোঁ। বেলেগ মই এইবোৰ কাৰো কথা মানে মই কোৱা চিষ্টেম নাই। ওপৰৱালাজনে পৃথিৱীলৈ পঠিয়াইছে, ওপৰৱালাজনৰ কথাহে মই শুনিম, বেলেগ কাৰো কথা নুশুনো। সেইটো কাৰণে কৈছোঁ। আৰু এটা মাজতে নিউজ পাইছিলোঁ, এইটো আমাৰ মৰমৰ তেওঁ এজন শিল্পী আৰু তেওঁ মানে ভিডিঅ'টো আপোনালোকে প্ৰথমতে ভিডিঅ'টো চাইছিলে বাৰু, এইটো মই দেখাব নালাগে, মই লগাই দিয়া নাই ভিডিঅ'টো। আমাৰ এই প্ৰিয়ংকা ভৰালী বা, মোৰ বায়ে কৈছোঁ বাৰু মই, তেখেতে ষ্টেজৰ ওপৰত যেতিয়া প্ৰগ্ৰেম কৰি আছিলে, প্ৰগ্ৰেম কৰি থাকোঁতে তেখেতৰ ওচৰলৈ এজন যুৱকে চেল্ফি কপি ল'ব গৈছিলে। সেই চেল্ফি কপি লোৱাৰ কাৰণে তেখেতে কি ক'লে, সেই ল'ৰাজনে মোক কঁকালত হাত দিলে, পিঠিত হাত দিলে, সেইবিলাক কৈ মেলি ল'ৰাজনক গটিয়াই নমাই দিলে ষ্টেজৰ ওপৰৰ পৰা। আৰু গোটেই দৰ্শকে কিছুমানক মানে তাত কমেডি বক্সৰ ল'ৰাই মানে ল'ৰাজনক পিটিলে, বহুত মাৰিলে। ভিডিঅ'টো চাইছিলে আপোনালোকে বাৰু, মই কোৱা কথা নহয়। আমাৰ মৰমৰ জুবিন দা ষ্টেজত যেতিয়া গান গাই থাকিলে সকলো গৈ মেলৰ পৰা যিমান আছে, মেল ফিমেল সেইবোৰ ক'ব নাই বাৰু, চবেই গৈ জুবিন দাৰ ভৰিত পৰি দিয়েগৈ। আৰু জুবিন দাক গান গাই থাকোঁতে চেল্ফি লোৱাটো দূৰৰ কথা বাৰু, চব কৰেগৈ। তেনে সূত্ৰটো আমাৰ জুবিন দাই আকৌ বেয়াকৈ একো কোৱা নাছিলে আকৌ আজিলৈকে, একো কোৱা নাই। তেখেত দুনীয়াৰ পৰা গুচিয়ে গ'ল, তেখেত পৃথিৱীৰ পৰা বিদায় ল'লে, একদম অন্তিম টাইমলৈকে কাকো এনেকুৱা ব্যৱহাৰ কৰি নাপালে। কিন্তু আজি তেখেতে কি কৰিলে, ষ্টেজৰ ওপৰত 100 পিচ চেল্ফি লোৱাৰ কাৰণে জুবিন দাক ল'ৰাজনক গোটেই নমাই দিলে। এইটো কামটো কেতিয়াও কৰিব নালাগিছিলে। এইটো অসমৰ ৰাইজে মানে বহুতে মানে বেয়া পাইছে, এইটো অসমৰ ৰাইজে বেয়া পাইছে। আৰু এইটো কাম কৰিব নালাগিছিলে কেতিয়াও, কৰিব নালাগিছিলে। আৰু এজন আছে শ্যামন্ত শেখৰ নে কি কয়, তেখেতকতো জুবিন দাই এদিন কৈছিলে বাৰু, সি 7টা জনম ল'লেও মোক দুখী নাপায় বুলি। এই জুবিন দাটো কোনো ছিংগাৰে জুবিন দা সমান হ'ব নোৱাৰে, যিমান অসমত ছিংগাৰ আছে। জুবিন দাৰ নিচিনা আৰু হিট গান গাই দিয়ক, আৰু কিবা গান গাই দিয়ক, কিন্তু জুবিন দাৰ নিচিনা হ'ব কেতিয়াও নোৱাৰে। আৰু কেইটামান ওলাইছে এতিয়া, জুনিয়ৰ জুবিন বুলি কেইটামান ওলাইছে, মানে জুনিয়ৰ জুবিন বুলি কেইটামান মানে ধৰি লওক কেইবাটাও ওলাইছে, মানে বহুত ওলালে এতিয়ালৈকে মানে ধৰি লওক কিমান কম এতিয়া, 15-20টামান মোৰ চকুত পৰিছেগৈ আৰু জুনিয়ৰ জুবিন হোৱা। বাকী আৰু আছে যদি ক'ৰবাত নাজানো, চকুৱে কাণে সোমাই মেলি। কিন্তু জুবিন দাৰ নিচিনা গীত গালে, জুবিন দালৈকে হামিং দিলে বুলি জুবিন দা হ'ব নোৱাৰে। আৰু কিছুমানে কমেণ্ট বক্স মই পঢ়োঁ, কমেণ্ট বক্সবোৰ লিখে, তুমি আৰু অকণ চেষ্টা কৰা, তোমাক চাই আমি জুবিন দালৈ মনত পেলাম। জুবিন দা হেৰিটো তুমিহে পাৰিবা, তুমিহে জুবিন দাক জীয়াই ৰাখিব পাৰিবা। সেইটো যোনে কৈছে তাক মই কৈছোঁ, এইটো গৰু হয়।
সেইটো এটা গৰু, মোৰ ফালৰ পৰা কৈছোঁ মই। মোক কাইলৈ এৰেষ্ট কৰিলেও কওক সি কোনোবাই আহি, মতলব নাই, সঁচা কথা কৈছোঁ মই। সেইটো হৈছে গৰু। আৰু এনেকুৱা ভিডিঅ' মই জীৱনত বনোৱা নাই, আৰু আজি প্ৰথম বনাইছোঁ। আৰু আজি প্ৰথম বেলেগৰ নিচিনা মই লোকৰ কথাত মই কপি কৰি মেলি মই ভিডিঅ' নবনাওঁ। আৰু আজি বনাবলগীয়া বাধ্যত কোনে পেলাইছে? আপোনালোকে পেলাইছে। আপোনালোকে যদি আজি হিমন্ত মামাক যদি ভোট দি যদি নিজিকালে, আজি হিমন্ত মামা জিকিব পাৰিলেহেঁতেন। যিজন মানুহে আমাৰ জুবিন দাক ন্যায় দিব পৰা নাই, সেইজন মানুহক আপোনালোকে ভোট দি জয়যুক্ত কৰি দিছে। কেইটামান বস্তু দিলে বুলি, কেইটামান ৰেচন দিলে বুলি আজি কি কৰিলে? তেখেতক আপোনালোকে জিকাই দিলে। আমি যদি জয়যুক্ত নকৰোঁ, তেখেত কেনেকৈ জিকিব? মই বুজিছোঁ। আৰু কেইদিনমানৰ আগত ওলাইছিলে মানে ভোটৰ ইলেকশ্যনৰ মানে 2 দিনৰ আগত তেওঁ ভোট চুৰ কৰিছে বুলি। কিন্তু প্ৰকৃত যদি মতা হয়, প্ৰকৃত যদি আপোনাক যদি ভালেই পায় মানুহে, আপুনি ভোট চুৰ নকৰাকৈ আপুনি জিকি দেখাওক, সেইটো চাওঁ মই। আপুনি চুৰ কৰি জিকিছে, এইটো মানে মতা নকয় নহয়। সেইটো কি কয়, সেইটো আপোনালোকে গম পাইছে বাৰু কি কয়। কিন্তু প্ৰকৃত যোনজন ভাল মানুহ, যোনজন মানে প্ৰকৃত সকলোকে মৰম দিয়া, সকলোকে মানে হেৰি কৰা, সেইজনক মানে চুৰ কৰিবলৈ দৰকাৰ নাই ভোট কেতিয়াও। চুৰ নকৰে সেইজনে। আৰু কথাকেইটা কৈছোঁ কাৰণে মোক যদি কোনোবাই কাইলৈ এৰেষ্টো কৰে, মই মানে ভয় নকৰোঁ, মই ভয় কৰা ল'ৰা নহয়। আৰু এৰেষ্ট কৰিলেও কওক, মই যামগৈ, একো নাই, সঁচা কথা কৈছোঁ। অসমখন শান্তিৰ কাৰণে যদি মোক কোনোবাই এৰেষ্ট কৰি লৈও যায়, মই বেয়া নাপাওঁ। আৰু বেলেগ কথা ক'বলৈ নাযাওঁ মই। আমাৰ জুবিন দাক ন্যায় দিবতো নোৱাৰে জিন্দেগী, আৰু জিন্দেগীও নোৱাৰে। মই আপোনালোকৰ কথাটো কৈ থাকোঁ, ভিডিঅ'টো ছেভ কৰি থওক। অকল এটা কথাই কৈ থাকিব, আমুক তাৰিখে দিম, আমুক ফেব্ৰুৱাৰী হেৰি তাৰিখে দিম, মাৰ্চৰ 2 তাৰিখে দিম, আমুক তাৰিখে 2 তাৰিখে দিম, মে' 3 তাৰিখে দিম। এনেকৈ কৰোঁতে লাষ্টত বছৰ বাগৰি গৈ থাকিব। ইটো বছৰ পিছত ইটো বছৰ আহি থাকিব। লাষ্টত সকলোৱে জুবিন দাক পাহৰিব। আৰু কেইদিনমানৰ পিছত শেখৰ জ্যোতি আৰু শ্যাম কানু আৰু সিদ্ধাৰ্থ এই গোটেইকেইটা ওলাই পিটপিটাই কৰিব। সেইটো কথা মানে আপোনালোকে ভিডিঅ'টো ছেভ কৰি থওক। মই কথাখিনি যোনখিনি কৈ থৈছোঁ, সেইখিনি কথা মানে আপোনালোকে পিছত শুনিব পাৰিব। মই কৈছিলোঁ মানে এজন যুৱকে কৈছিলে বুলি আপোনালোকে ক'বও পাৰিব কাৰোবাক। ভিডিঅ'টো ছেভ কৰি থওক। আৰু বেলেগ কথা ক'বলৈ নাযাওঁ। কেইটামান গান গালে বুলি আৰু কেইটামান কি কয় হামিং দিলে বুলি সেইটো জুবিন গাৰ্গ হ'ব নোৱাৰে কেতিয়াও। আৰু মানুহে মানে কমেণ্ট বক্স ফালি পঠিয়াইছে। কমেণ্ট বক্সত এটা কথাই কৈছে, এই যুৱকজনে ইমান ধুনীয়া মানে হেৰি কৈছে, ইমান ধুনীয়া গান গাইছে, জুবিন দাক ইয়াক চাই জুবিন দালৈ মনত পেলাওঁ, জুবিন দা বুলি ভাবি থাকোঁ। সেইবোৰ কেতিয়াও নাপায় ভাবিবলৈ, সেইবোৰ কেতিয়াও ভাবিব নাপায়। আৰু জুবিন দাৰ স্থান কোনো ল'ব নোৱাৰে। বলিউড পৰ্যন্ত জুবিন দাই কঁপাই থৈ আহিছে। অসমখন কিনো বলিউডত বাহিৰত গৈ কঁপাই থৈছে। কোনজন ছিংগাৰে পাৰিছেগৈ বাহিৰত গান গাবলৈ? আজিলৈ ভিডিঅ'টো ইমানেই, আৰু নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।